বিজেপি দলৰ নীতি আৰু আদৰ্শক শ্ৰদ্ধা জনাই আমাৰ মাজত যোগদান কৰিবলৈ অহা প্ৰতিগৰাকী ব্যক্তিক মোৰ ফালৰ পৰা উষ্ম আদৰণি জনাইছোঁ। আৰু আপোনালোক ইয়াত অহাৰ বাবে আমি এক সাহস পাইছোঁ। আগন্তুক দিনত মুদৈগুৰি মণ্ডলক আমি শিখৰত ৰাখিবলৈ পাৰিম বুলি মোৰ বিশ্বাস হৈছে। আজি কিছুদিন আগত যোৱা 22 জানুৱাৰী তাৰিখে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ উদ্যোগত আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰ তেখেতৰ সন্মান জনাই এটি অনুষ্ঠান আয়োজন কৰিছিল, সংবিধান গৌৰৱ উৎসৱ। সেইদিনাখন আমাৰ ইয়াত আমাৰ জিলা সভাপতি মাননীয় সুনীল বসুমতাৰীদেৱ উপস্থিত আছিলে। সেইদিনাখন তেখেতক মই কৈছিলোঁ যে গোটেই ওদালগুৰি জিলাৰ যি মুদৈগুৰি মণ্ডল আছে, সেই মুদৈগুৰি মণ্ডল আটাইতকৈ শিখৰত থাকিব, উচ্চ শিৰত থাকিব। গোটেইকেইটা মণ্ডলৰ ভিতৰত আমাৰ মুদৈগুৰি মণ্ডল। এতিয়া মই আজি বিশ্বাস কৰিছোঁ আপোনালোকৰ যি আগমন, এই আগমনে আমাক মুদৈগুৰি মণ্ডলত যে উচ্চ শিখৰত ৰাখিব, মই পুৰা বিশ্বাস কৰিব পাৰিছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ এটা জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ, যিসকলে আজি আমাৰ ইয়াত যোগদান কৰিবলৈ আহিছে।